বজালীৰ পাঠশালাত যাদু সম্ৰাট বিক্ৰমৰ বিক্ৰম আদিত্য মেজিকেল এষ্ট্ৰ এণ্ড স্পিৰিচুৱেল ৱেলনেছ চেণ্টাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ প্ৰমুখ্যে দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাকে ধৰি বজালীৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। এজেপি সভাপতি লুৰিণজ্যোতি গগৈয়ে কেন্দ্ৰটো মুকলি কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয় যে অনুষ্ঠানটোৰ জৰিয়তে এই অঞ্চলৰ ৰাইজ যথেষ্ট উপকৃত হ'ব আৰু সমাজ জীৱনৰ মানৱীয় প্ৰমূল্যবোধত স্পিৰিচুৱেল ৱেলনেছে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। আনহাতে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক লৈও মন্তব্য লুৰিণজ্যোতিৰ। তেওঁ কয় শ্বেৰমান বিজেপিৰে সুসম্পৰ্ক আছে, যাৰ বাবে যেতিয়াই তেতিয়াই শ্বেৰমানে সাম্প্ৰদায়িক বিগবাস্প বিয়পাব পাৰে। বজালীৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট, ফ্ৰণ্টিয়াৰ লাইভ। সুধিব নেকি নেন্দাই কম আজি অনুষ্ঠানটোৰ আজি যাদু সম্ৰাট বিক্ৰম ডাঙৰীয়াৰ নেতৃত্বত ইয়াত এটা স্পিৰিচুৱেল ৱেলনেছ চেণ্টাৰ আৰু বিক্ৰম আদিত্য মেজিকেল এষ্ট্ৰ'ৰ নামত তেওঁলোকে ইয়াত এটা জ্যোতিষশাস্ত্ৰৰ চৰ্চাৰ লগতে কিছুমান আধ্যাত্মিক ৱেলনেছৰ কাৰণে কাম কাজ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। আজি শুভ আৰম্ভণি হৈছে। মই আজি এই মুহূৰ্তত যাদু সম্ৰাট বিক্ৰমৰ দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ প্ৰতি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই অনুষ্ঠানটোৱে এই অঞ্চলৰ ৰাইজৰ যিবোৰ বিভিন্ন ধৰণৰ মানসিক সমস্যা আছে, বিভিন্ন ধৰণৰ কথা বতৰা আছে, যিবোৰক তেওঁলোকে যোগাত্মকভাৱে তেওঁলোকে দিহা পৰামৰ্শ দিব পাৰিব। তাৰ উপৰিও মানুহৰ সমাজ জীৱনত যিটো মানৱীয় অৱক্ষয় ঘটিছে, মানৱীয় প্ৰমূল্যবোধৰ প্ৰতি সংকট আহিছে, তেনেকুৱা এটা সময়ত স্পিৰিচুৱেল ৱেলনেছ চেণ্টাৰে এটা বিশেষ ভূমিকা ল'ব বুলি মই আশা কৰিছোঁ। আৰু বিশেষকৈ যাদু সম্ৰাট বিক্ৰমে এটা অতি গুৰুত্বপূৰ্ণ কাম বহুদিনৰ পৰা কৰি আহিছে। বিশেষকৈ আমাৰ অসমৰ পৰিচয় যিটো যাদু কলা, এইটোক অতি পৰিকল্পিত ৰূপত বিজ্ঞানসন্মতভাৱে মানুহৰ মাজলৈ আগবঢ়াই লৈ যাবৰ কাৰণে কাম কাজ কৰি আছে। বিভিন্ন ঠাইত তেওঁ অনুষ্ঠান পৰিৱেশন কৰে। তেওঁ যাদু কলা শিকাবৰ কাৰণে একাডেমি বা তেওঁ স্কুল ইতিমধ্যে তেওঁ আৰম্ভ কৰিছে, বহুতক প্ৰশিক্ষণ দিছে। যাদু কলাটোৱে বিভিন্ন যুৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীয়ে নিজৰ জীৱনৰ জীৱিকা তাৰ পৰা উলিয়াবৰ কাৰণে আজিলৈকে সক্ষম হ'ব পাৰিছে। গতিকে এইটো এটা অতি ভাল কাম কৰিছে। মই ভাবোঁ যে আমাৰ ঐতিহ্য, আপুৰুগীয়া সম্পদ যাদু কলা, মায়ঙৰ যাদুবিদ্যা সমগ্ৰ ভাৰত বিখ্যাত। গতিকে এই সমগ্ৰ অসমৰ যাদুবিদ্যাক যাতে আৰু যাতে আগবঢ়াই লৈ যায়, খুব পৰিকল্পিতভাৱে গৱেষণামূলক চিন্তাৰে যাতে অসমৰ যাদুবিদ্যাক আগবঢ়াই লৈ যাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণেও মই যাদু সম্ৰাট বিক্ৰম ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ আগন্তুক দিনত তেনেকুৱা ধৰণৰ পৰিৱেশ অসমত হ'ব। অসমত বহু ভাল ভাল যাদুকৰ আছিল, যাদুবিদ্যাৰ লগত জড়িত মানুহ আছিল, যাদু কলাৰ লগত জড়িত মানুহ আছিল। তেওঁলোকৰ সেই কলাসমূহো যাতে আহি থাকিবলগীয়া দিনসমূহত ধৰি ৰখা হয়, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। সংকটৰ এই সময়ছোৱাত অসম জাতীয় পৰিষদৰ নতুন পৰিকল্পনা কি? নহয়, আমি অসম জাতীয় পৰিষদ সদায় ধৰ্মীয় উন্মাদনাৰ বিৰোধী। এইটো আৰম্ভণিৰ পৰা কৈ আহিছোঁ। যিকোনো ধৰণৰ সাম্প্ৰদায়িকতা, এইটো মুছলমান সাম্প্ৰদায়িকতাবাদ, হিন্দু সাম্প্ৰদায়িকতাবাদ, কাৰো পৃষ্ঠভূমি হ'বলৈ অসম এৰি দিয়া নহ'ব। আৰু এই সমগ্ৰ কথা বতৰাবোৰৰ লগত সাম্প্ৰদায়িক শক্তিসমূহৰ মাজত তেওঁলোকৰ ভিতৰুৱা গোপন বুজাবুজি আছে। সেইকাৰণে শ্বেৰমান আলীয়ে এনেকৈ বিভিন্ন ধৰণৰ মন্তব্য কৰাৰ পাছতো চৰকাৰে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকৰ এটা গোপনীয় সম্পৰ্ক আছে। কয় যে আপুনি এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কথা কৈ দিয়ক যাতে সাম্প্ৰদায়িক মেৰুকৰণ হয়। মুখ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ কোনোবা ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা কৈ দিয়া হয় শ্বেৰমান আলীক যে তুমি কংগ্ৰেছত থাকা, য'তে থাকা, সাম্প্ৰদায়িক কথা এটা কৈ দিয়া যাতে ধৰ্মীয় মেৰুকৰণ কৰাৰ সুযোগ হয়। আমি যাতে একদম আমাৰ হিন্দু সাম্প্ৰদায়িকতাবাদ কৰি যাতে সকলো ভোটাৰক একত্ৰিত কৰিব পাৰোঁ। এইটো এটা ষড়যন্ত্ৰ, আগৰ পৰা কৈ আহিছোঁ। AIDFও তেওঁলোকৰ লগত সম্পৰ্ক আছে। এনেকুৱা ধৰণৰ কংগ্ৰেছত থকা কিছুমান সাম্প্ৰদায়িক শক্তিও তেওঁলোকৰ লগত সম্পৰ্ক আছে। এইটো স্পষ্ট। এইটো এখন নাটক কৰি আছে আৰু তেওঁলোকক কেতিয়াও শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰে। আন যিসকলে কৰিছিলে এনেকুৱা ধৰণৰ অতি সাম্প্ৰদায়িক মন্তব্য, কাৰো বিৰুদ্ধে আজিলৈকে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই। আগৰ সোণোৱাল চৰকাৰ দিনতে হওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ দিনতে হওক, কোনো এখন চৰকাৰ দিনত যিসকলে সাম্প্ৰদায়িক মন্তব্য দিছে, কাৰো প্ৰতি অতি শক্তিশালী ৰূপত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই। এটা গোপন বুজাবুজি তেওঁলোকৰ চলি আছে আৰু তেওঁলোকে ইয়াত এখন নাটক ৰচনা কৰি মেৰুকৰণ কৰিব খোজে, তাক বাদ দিয়ে একো নহয়। গতিকে যদিহে সাহস আছে প্ৰতিগৰাকী সাম্প্ৰদায়িক মন্তব্য দিয়া ব্যক্তিক কঠোৰৰ পৰা কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এইখন অসমত কেতিয়াও কোনো ধৰণৰ সাম্প্ৰদায়িকতাৰ স্থান নাই। হিন্দু, মুছলমান, শিখ, জৈন,
পাৰ্চী বৌদ্ধ সকলো একেলগে ইয়াত জীয়াই থাকিব লাগিব আৰু সেই চিন্তাৰে আমি অসমৰ জাতীয় জীৱনটোক আগবঢ়াই লৈ যাবৰ কাৰণে আমি জাতীয় পৰিষদ আৰু অসমক ভালপোৱা গণতান্ত্ৰিক চিন্তা চেতনাৰ প্ৰতি দায়বদ্ধ প্ৰতিগৰাকী মানুহে সেই দিশত কাম কাজ কৰাটো অত্যন্ত প্ৰয়োজন। হয়, ঠিক নতুনকৈ চেণ্টাৰ মুকলি কৰিছে, কি ক'ব? খুবেই আজি উৎসাহী আৰু পাঠশালাত প্ৰথমবাৰৰ বাবে এই চেণ্টাৰটো আমি মুকলি কৰিছোঁ। বিক্ৰম আদিত্য মেজিকেল এষ্ট্ৰ' আৰু স্পিৰিচুৱেল ৱেলনেছ চেণ্টাৰ খুবেই কম, অসমত নাই বুলি ক'লেও ভুল নহ'ব। আৰু আধ্যাত্মিকতাৰ ওপৰত যিটো এটা ৱেলনেছ, আমাৰ যিটো মানসিকতা লাগে, সেইটো গঢ় দিয়াৰ কাৰণে এই স্পিৰিচুৱেল ৱেলনেছ চেণ্টাৰটো কৰা হৈছে। আৰু লগতে এষ্ট্ৰলজিকেল সংবিধান যিটো একদম প্ৰকৃত ৰূপত শুদ্ধ ৰূপত আমি যিসকল ব্যক্তি আছে তেওঁলোকক আমি দিয়াৰ এটা প্ৰচেষ্টা কৰিব বিচাৰিছোঁ। নামনি অসমত এইটো আমাৰ প্ৰথম চেণ্টাৰ আজি মুকলি কৰিছোঁ। আশা কৰিছোঁ সকলোৱে নামনি অসমৰ যিসকল ব্যক্তি আছে সকলোৱে ইয়াৰ পৰা উপকৃত নিশ্চয় হ'ব। তাৰ বাবে আপুনি ইয়াত চেণ্টাৰটো খুলিছে। যোৱাটো 5 বছৰত আপুনি ইলেকশ্যনত যিটো সমীক্ষা কৰিছিল সেইটো ফলাফল 100% শুদ্ধ বুলি কয়। হয়, এনে ক্ষেত্ৰত মানুহে কি আশা কৰিব? হয়, চাওক, ইলেকশ্যনৰ প্ৰেডিকশ্যন 100% শুদ্ধ হয়। বিগত 2টা লোকসভা, এটা বিধানসভাৰ শুদ্ধ ইতিমধ্যে হৈছে যোৱা বিগত 15 বছৰে। মানুহৰ ব্যক্তিগত ক্ষেত্ৰতো একেই ধৰণৰ আমি ফলাফল নিশ্চয় পাওঁ আৰু পাই আহিছে, কিন্তু মই ইয়াক কমাৰ্চিয়েলাইজ কৰি পিনে কৰা নাছিলোঁ। কিন্তু এই চেণ্টাৰটো এটা উদ্দেশ্যৰে কৰা হৈছে যে ইয়াৰে পৰা বহু ব্যক্তিয়ে আমাৰ গুৱাহাটীত যায়, তেওঁলোকে যোৱাৰ কাৰণে বহু অসুবিধা হয়, বহুতৰ হয়তো কেতিয়াবা টকা পইচাৰ অভাৱ হয় ইয়াৰ পৰা অহা যোৱা কৰি থকাৰ। সেইকাৰণে আমি ভাবিছোঁ যে আমি নামনি অসমত এই চেণ্টাৰটো দিওঁ, যাতে যিসকল পাঠশালা, নলবাৰী, বৰপেটাৰ যিসকল বাসিন্দা আছে তেওঁলোকে যাতে একেবাৰে ওচৰতে আৰু কম খৰচত তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু জীৱনটোক সুখী আৰু সফল কৰি তুলিব পাৰে। আপুনি অনুষ্ঠিত সভাত ৰাজহুৱাভাৱে বক্তব্য দিছিল যে মানুহক সহায় কৰিম বুলি আপুনি কৰিব, কোনো বিজনেছ পলিচিৰে এইটো কৰা নাই, কি ক'ব? হয়, এইটো আমি এক মানৱ সেৱা, যিটো আমি মানুহ যিহেতুকে মানৱ সেৱা হিচাপত আমি ধৰিছোঁ। কাৰণ ইয়াতে কোনো ধৰণৰ বিজনেছ বা এনেকুৱা ধৰণৰ আমি কোনো ধৰণৰ ব্যৱসায়িক ভিত্তিত এইটো অনুষ্ঠান আমি ইয়ালৈকে অনা নাই। এই অনুষ্ঠানটো হৈছে যে প্ৰত্যেকজন ব্যক্তিয়ে যাতে উপকৃত হয়, যি দুখৰ পৰা বা যি চিন্তাৰ পৰা বা যি অসুবিধাত তেওঁলোকে ভুগি আছে তাৰ পৰা যাতে তেওঁলোকে পৰিত্ৰাণ পায়, তাৰ পৰা তেওঁলোকে যাতে মুক্ত হয়, সেই লক্ষ্যৰেহে আমি এই অনুষ্ঠানটো ইয়াতে আমি স্থাপন কৰিছোঁ।